বেক টু মাই ইউটিউব চেনেল। আজি মই আমাৰ নিজৰ ডাঙৰ আমাৰ মানে যিজন চবতকৈ ডাঙৰ ককা হয়, মামা ককা হয়, তালৈ আহিছোঁ। মানে প্ৰথম শ্বট দিয়া হ'ল, ছেকেণ্ড শ্বট দিয়া হ'ল, এইবাৰ 3 নম্বৰ শ্বটখন দি আছোঁ ওপৰত ঢেলাই কৰি আছে। তাকে বনোৱা সিজোৱা এইবোৰতে লাগিবলৈ আহিলোঁ, কিন্তু বনাই সিজাবলৈ আজৰি। এতিয়া আহিছোঁহে, তাকে এতিয়া ব'লক আপোনালোককো দেখাই আছোঁ। গোটেই সদস্যখিনি আমাৰ কিমানখিনি আছে, গোটেই পৰিয়ালখিনি নাই, মানে ঘৰত যিমানখিনি মানুহ আছে সকলোকে আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে, এজনী আমাৰ মুনমি বা দেখিছেনে, মোৰ বেষ্ট ফ্ৰেণ্ডৰ নিচিনা, সকলো কথা আমি শ্বেয়াৰ কৰোঁ ন। তাৰপিছত এয়া আমাৰ পৰিয়াল মানে অকণমান লাগে আৰু পৰিয়ালে লাগে। আমাৰ ইয়াত টুটুবাই বুলি মাতোঁ, ডাঙৰ বাইদেউ। এয়া আমাৰ বাইদেউ বাচন ধুই আছে বোলে, ওলাব বেয়া পাইছে। এইটো আমাৰ হৈছে দাদা ল'ৰা হয়, চবতকৈ ডাঙৰ দাদা ল'ৰা। তাৰপিছত আছে আৰু এইখিনি, এয়া 2টা খেলি আছে। এয়া দেখিছেনে চাইকেল ৰেচ, 3টা 4টা চব গুড। আৰু দেখাই আছোঁ এইজনী আমাৰ নবৌ হয়, নবৌ। এয়া মা বহি আছে দেখিছে নহয়। তাৰপিছত এয়া চবতকৈ ডাঙৰ বৌ হয়, আমাৰ পৰিয়ালটোৰ চবতকৈ ডাঙৰ। নমস্কাৰ দি দিয়ক। এয়া চবতকৈ ডাঙৰ বৌ। তাৰপৰা এয়া আমাৰ মা দেখিলেই। তাৰপিছত এয়া দেখিছেনে ভাত পানী বনোৱা লাগি আছে চব সকলো। এয়া ভাত হৈয়ে গ'ল আৰু এয়া ইয়াত ভাত ভাজি থোৱা আছে। তাৰপিছত এয়া বৌয়ে দেখুৱাই দিছে, এয়া দাইল পূৰা বনাই ৰেডি আছে। এয়া মাছ গ্ৰেভি বনাই থোৱা আছে। তাৰপিছত আৰু কি আছে, এয়া মাংস, মাংস আচলতে 2টাই দিছে। ডাঙৰ পাৰ্টি, ডাঙৰ পাৰ্টি। এইয়া দেখিছেনে, এয়া কাম চলাই আছে দেখিছেনে। দেখিছে নহয়, এয়া হৈছে আমাৰ মানে আচলতে চবতকৈ ডাঙৰ পৰিয়ালৰ যিজন পৰিয়াল আমাৰ চবতকৈ ডাঙৰ ঘৰ হয়। তাৰপৰা এয়া দেখিছেনে কি কৰিছে, দেখিছে পাৰিছে বহুত পাৰিছে দেই। পৰিবা খালি তোমালোক চাবা, উঠিবই পৰা নাই। ফটো মাৰিব বোলে। আৰু আপোনালোকক দেখাই আছোঁ এখন ওপৰলৈ যাব পৰা নাযায় বুলি কৈছে। এয়া দেখিছেনে পানী পৰি গৈছে বোলে। নাই এইবোৰ দেখিছেনে, ওপৰত পূৰা চিমেণ্টবোৰ পৰিছে, যাব পৰা নহ'ব। এয়া দি আছে শ্বট, 3 নম্বৰ শ্বট এইখন। কি কৰে এতিয়া, ফটো মাৰিম। ফটো মাৰিম দেই, এতিয়া চবেই মিলি ফটো মাৰিম। এয়া দেখিছে নহয়, পাৰিছে বহুত পাৰিছে দেই। এইটো হৈছে আমাৰ মুনমি বা ল'ৰাটো। চাওঁ ফাৰ্ষ্ট ৰেংক আহে ডনবস্ক স্কুলৰ চবতকৈ ফাৰ্ষ্ট ৰেংক। ল'ৰাটো বাওঁহাতেও পাৰে, চাওঁ মই নাই এইপিনে। বা পাৰিছে বহুত পাৰিছোঁ। পাৰিছে। দি যোৱা ভাত দিয়া হৈছে আৰু খোৱাত পুৰা বেছি। এতিয়া তোমালোকে বহিবা আৰু
লাগিছে নাই চাওঁ তোমাক ভালকৈ দেখাই নাই নে মোকে দেখা নাই আন্ধাৰ লাগিছে কাম কৰি জাষ্ট এতিয়া অকণমান পৰি দিছোঁ দেই বহুত ভাগৰ লাগিছে এওঁ দেখিছে মোবাইল পিটিকাৰে বিজি কি চাইছে ফেচবুক কিন্তু মোৰ আকৌ ফেচবুকেই নাই ফেচবুক ইউজেই নকৰোঁ মোৰ না ফেচবুক নাই ইনষ্টাগ্ৰাম একো নাই অকল ইউটিউবটোৰ ওপৰতে আৰু চলি আছোঁ আৰু হোৱাটছআপতে ইউটিউবটোৱে অলপ অলপকৈ চাওঁ বেলেগ একো নাই ফেচবুক কিমান ক'ত ফেচবুক নাই অকল এই ইউটিউবটোৱে আৰু এই হোৱাটছআপটোৱে আছে বেলেগ একো নাই দাদা কাইলৈ হলি কি হয় স্পেচিয়েল একোতো মই সানিবলৈ তামাম ভয় লাগে কিন্তু আগতে খুব ভয় খাওঁ এতিয়া কি হয় ভগৱান জানে এতিয়া স্পেচিয়েল ভয় নাখাওঁ কিন্তু এতিয়া মানে মনটো নোযোৱা হ'ল আৰু বুঢ়ী হৈছোঁতো ক'ত পুৰা খেলিছে ফ্ৰী পাইছে আজি বহুত খেলিছে আজি ফুটবলো আজি বন্ধই আজি আচলতে হলি আছে না আজি আৰু কাইলৈ আজি বোকা হলি বুলি কৈছে কিছুমানেতো ৰঙে খেলিছে ন ৰঙে খেলিছে কিছুমানে ৰং খেলিছে আচলতে আমাৰ ল'ৰা ছোৱালীবোৰে কাইলৈ খেলিব আজি আনি দিমহে ৰাতি মোৰ খেলিবলৈ মন এটা আছে হ'লেও মই ভাবিছোঁ এটা ব্লগ কৰিম বুলি জানো কি হয় চাওঁচোন মোৰ আচলতে বনাওঁতে মেলোঁতে টাইমবোৰ গুচি যায় এই ছাগলী মাংস বনোৱা এই আলহী মানে মানুহজনৰ লগৰ চগৰ অহা এইবোৰ দিয়া মেলা এইবোৰ কৰোঁতে টাইমবোৰ যাবই কিজানি খেলিবলৈ নাপাওঁৱেই আৰু মোৰ এটা কথা কি হয় মানে ৰাতিপুৱা গা চা ধুই এইবোৰ পূজা চূজা দিয়াৰ পিছত আকৌ এবাৰ যে খেলি আকৌ গা ধুম এইটো একদম বেলেগ বেয়া পাওঁ সেইকাৰণে খেলিবলৈ আচলতে মন নাযায় খেলিবলৈ কাৰ মন নাযায় চবৰে মন যাব কিন্তু এইটো কথাই কি এবাৰ গা ধোৱাৰ পিছত আকৌ ৰিটাৰ্ণ এবাৰ লেতেৰা হৈ আকৌ গা ধোৱাৰ পিছবেলাত আকৌ ঠাণ্ডাও লাগে না সেইটোত অকণমান মই আচলতে বেয়া পাওঁ বেয়াও লাগে মানে বেয়া পাওঁ নহয় বেয়া লাগে ঠাণ্ডাও লাগে যে সেইটো কাৰণে মই নেখেলোঁ হ'লেও আজি এইবাৰ চাওঁচোন কি হয় যদি মন যায় খেলিম আৰু মন নগ'লে নাই আৰু ন হয়নে আপুনিতো পূৰাই খেলিব নাই খেলিম উভতাই দিব লাগে কি দিব লাগে Oh my God. My dogs.